নমস্কাৰ, মই প্ৰিয়াংকুৱে আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো গম পাইছে যে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে অৰ্থাৎ মাৰ্চ মাহৰ পহিলাতে কি হ'ব AD 2.0 ৰিজাল্টসমূহ দিব। অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে দিয়াৰ সম্ভাৱনা বেছি আছে। 99% ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ৰিজাল্টসমূহ দিব। আৰু দিয়াৰ লগে লগে আপোনালোকৰ যি নেক্সট লেভেল স্কিল টেষ্ট, ভাইভা হ'ব, স্কিল টেষ্ট হ'ব, কম্পিউটাৰ বেছিক যিবিলাক হ'ব, এইবিলাক আপোনালোকৰ হ'বলৈ গৈ আছে। সেয়েহেতু আপোনালোকৰ কি হ'ব ৰিজাল্টসমূহ দি দিব ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৱগত কৰিছে। আপোনালোকে হয়তো ভাবি আছে যে কিমান মাৰ্কছ পালে মানে মই এইবাৰ কোৱালিফাই হ'ম, ভাইভাৰ বাবে বা নেক্সট লেভেলৰ বাবে কোৱালিফাই হ'ম বুলি আপোনালোকে ভাবি আছে। মই যিটো আজি কাৰ্ট অফ ক'বলৈ গৈছোঁ, সেই কাৰ্ট অফটো কোনো অফিচিয়েলি নহয়। এই কাৰ্ট অফটো মই নিজস্বভাৱে মই যিটো জানিছোঁ, এনালিচিছ কৰি মই এই কাৰ্ট অফটো আপোনালোকৰ মাজত অৱগত কৰিবলৈ বিচাৰিছোঁ। আপোনালোকেও যদি এনালিচিছ কৰিছে তেতিয়াহ'লে আপোনালোকে মোৰ কমেণ্ট মাধ্যমত এইটো অৱগত কৰিব যে ইমানহে যাব, ইমানহে এইবাৰ যাব লাগে বুলি আপোনালোকে ভাবিছে। যোৱাবাৰ কাৰ্ট অফ তুলনাত এইবাৰ কিমান যাব কি কথা আপোনালোকে নিশ্চয় অৱগত কৰিব বুলি ভাবিছোঁ। মই যিটো কাৰ্ট অফ ক'বলৈ গৈছে কাৰ্ট অফটো মই আপোনালোকৰ মাজত অৱগত কৰিবলৈ বিচাৰিছোঁ। প্ৰথম যি গ্ৰেড 3 কাৰ্ট অফৰ বিষয়ে আপোনালোকৰ মাজত অৱগত কৰিবলৈ মই বিচাৰিছোঁ। গ্ৰেড 3 পেপাৰখনত যদি আমি চাওঁ দুটা কেটেগৰী হৈছিলে। প্ৰথম আপোনালোকে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ হৈছিলে আৰু BA লেভেলৰ হৈছিলে দুখন পেপাৰ। BA লেভেলৰ কথাটো আমি যদি ক'বলৈ বিচাৰোঁ, প্ৰথম আমি BA লেভেলৰ কথাটোকে আমি ক'ব বিচাৰিছোঁ। BA লেভেলত কি হৈছিলে কুৱেশ্যন পেপাৰখন কিছুমানে টান পাইছে, কিছুমানে উজু পাইছে। কম্পিটিটিভ এক্সামবিলাকত কি হৈছে কুৱেশ্যন ইজিও আহিব, টানো আহিব। তাৰ মাজতে আমি এটা ভাল স্ক'ৰ কৰিব পৰাটোৱে আমাৰ আচল কথা। সেয়েতো মই যি জেনেৰেল কেটেগৰী আছে BA লেভেলৰ যি গ্ৰেড 3 লেভেলৰ কথা ক'বলৈ বিচাৰিছোঁ, যি জেনেৰেল কেটেগৰী আছে, জেনেৰেল কেটেগৰী কিমান মাৰ্কছ পালে এটা ভাল স্ক'ৰ পাইছা বুলি মই ক'ব বিচাৰোঁ। যদি জেনেৰেল কেটেগৰী 135 মাৰ্কছ যদি তোমালোকে পাই আছা, মই গ্ৰেড 3 BA লেভেলৰ কথা ক'বলৈ বিচাৰিছোঁ। তোমালোকে যদি 135 মাৰ্কছ পাই আছা, নিশ্চিন্ত হৈ থাকা। তোমালোকৰ এইবাৰ চিলেকশ্যনটো হোৱা চান্সটো 99% আছে বুলি মই ভাবিছোঁ। তাৰ OBC ক্ষেত্ৰত ক'বলৈ গ'লে মানে 130, 125ত আহি যাব। অৰ্থাৎ 120 পৰা 30 ভিতৰত তোমালোকৰ OBC আহি যাব। যদি তোমালোকে কিবা সুধিব বিচাৰা মোক কমেণ্ট মাধ্যমত জনাবা, মই নিশ্চয় তোমালোকক অৱগত কৰিম। তাৰপৰা যদি আমি চাওঁ গ্ৰেড 3 লেভেলৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ছায়েন্সো আছিলে, কিছুমান আৰ্টছো আছিলে। ছায়েন্সৰখিনিৰ ক্ষেত্ৰত অলপ কমি যায় আৰু আৰ্টছৰখিনিৰ ক্ষেত্ৰত অলপ কি হ'ব পাৰে বাঢ়ি যাব। পেপাৰখন ইমান ইজিও নাছিলে, ইমান টানো নাছিলে। কিছুমানে টান পাব, কিছুমানে উজু পাব, পঢ়াৰ ওপৰতে ডিপেণ্ড কৰে ন। সেয়েহেতু আপোনালোকে গ্ৰেড 3 লেভেলৰ যি হায়াৰ ছেকেণ্ডেৰী যদি 125 পাই আছে, যিসকলে 125 পাই আছে নিশ্চয় চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবিছোঁ। এটা ভাল স্ক'ৰ 125 যদি পাই আছে নিশ্চিন্ত হৈ থকা জেনেৰেল কেটেগৰীখিনিৰ কাৰণে। আৰু তোমালোকৰ OBC 120 ভিতৰত আহি যাব পাৰে, 120, 115, 20 ভিতৰত তোমালোকৰ আহি যাব। ছায়েন্সৰ ক্ষেত্ৰত ক'বলৈ গ'লে মানে জেনেৰেল কেটেগৰী 120 আপ আহি যাব পাৰে, 122 এনেকুৱা ধৰণৰ আহি যাব পাৰে। তাৰপিছত OBC ক্ষেত্ৰতো ছায়েন্সৰ ক্ষেত্ৰত ক'বলৈ গ'লে মানে 118 তেনেধৰণৰ চামথিং আহি যাব। তোমালোকে যদি মই ক'বলৈ বিচাৰোঁ 125 যদি পাই আছা নিশ্চিন্ত হৈ থাকা, ভাল এটা মাৰ্কছ পাইছা বুলি তোমালোকে ভাবিছা, ভাল এটা মাৰ্কছ তোমালোকে পাই আছা বুলি মই ভাবিছোঁ। নিশ্চিন্ত হৈ থাকা আৰু নেক্সট যিটো লেভেল আছে তাৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰা। এইখিনিতে কৈ যাব বিচাৰোঁ যে ড্ৰাইভাৰখিনি গ্ৰেড 3 লেভেলেই হয়। ড্ৰাইভাৰ কিমান কাট অফ যাব পাৰে। ড্ৰাইভাৰ কাট অফটো অকণমান বেছি যাব। কিয়নো কৈছোঁ, ড্ৰাইভাৰ যদি OBC ক্ষেত্ৰত যদি হয়, জেনেৰেলৰ ক্ষেত্ৰত ক'বলৈ বিচাৰোঁ প্ৰথমতে, জেনেৰেলৰ ক্ষেত্ৰত তোমালোকে যদি 105 যদি পাই আছা ড্ৰাইভাৰ ক্ষেত্ৰত, নেক্সট তোমালোকে ড্ৰাইভাৰ স্কিল টেষ্ট দিবলৈ তোমালোকে সাজু হৈ থাকা। যদি OBC ক্ষেত্ৰত ক'বলৈ বিচাৰোঁ, OBC ক্ষেত্ৰত তোমালোকৰ 100+ যদি পাই আছা OBC ক্ষেত্ৰত নিশ্চিন্ত হৈ থাকা বুলি মই ভাবিছোঁ। আৰু বাকীখিনি ক্ৰমান্বয়ে কমি গৈ থাকিব, নিশ্চয় তোমালোকে হয়তো এইটো জানাই। তাৰপৰা মই যিটো হাই কাট অফৰ কথা কৈছোঁ, এই হাই কাট অফটো তোমালোকে যিসকলে পাই আছা এই কথাটোৱে ক'ব বিচাৰিছোঁ। হাই কাট অফ যিসকলে পাই আছা নিশ্চিন্ত হৈ থাকে বুলি মই কৈছোঁ। হাই কাট অফটো ক'লে মানে লাহে লাহে কমি আহিব বুলি হয়তো সকলোৱে জানেই, সকলোৱে হয়তো গম পোৱাই। সেই ক্ষেত্ৰত মই তলৰ যিখিনি SC লেভেলৰ আছে, যি এক্স ছাৰ্ভিচমেন আছে, এইবিলাকৰ কথা মই ক'বলৈ বিচৰা নাই। তাৰপৰা আহিলোঁ গ্ৰেড 4 লেভেলত। সকলোৱে আশা কৰি থাকে যে গ্ৰেড 4 লেভেলত এইবাৰ কাট অফ কিমান যাব পাৰে। মই দৃষ্টিভংগীয়ে মই যিটো এনালাইচিছ কৰিছোঁ তাৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ যে
গ্ৰেডখন পেপাৰ হৈছিলে 8 ষ্টেণ্ডাৰ্ডত আৰু 10 ষ্টেণ্ডাৰ্ড প্ৰথম মই 10 ষ্টেণ্ডাৰ্ড পেপাৰখনৰ যি গ্ৰেড 4 লেভেলৰ 10 ষ্টেণ্ডাৰ্ড পেপাৰখনৰ মই কাট অফটো ক'বলৈ বিচাৰিছোঁ 10 ষ্টেণ্ডাৰ্ড পেপাৰখনৰ যি কাট অফ যাব পাৰে জেনেৰেল কেটেগৰী 90+ যাব পাৰে অৰ্থাৎ 90+ যদি তোমালোকে যে পাই আছা 10 ষ্টেণ্ডাৰ্ড পেপাৰখনৰ গ্ৰেড 4 লেভেলৰ নিশ্চিন্ত হৈ থকা জেনেৰেল কেটেগৰী 90+ যাব আৰু OBC ক্ষেত্ৰত 85+ যাব পাৰে বুলি মই তোমালোকক কৈছোঁ 85 যাব তাৰপৰা 8 ষ্টেণ্ডাৰ্ডৰ কথা যদি আমি ক'বলৈ বিচাৰোঁ 8 ষ্টেণ্ডাৰ্ডত তোমালোকৰ যাব পাৰে 85 যাব জেনেৰেলৰ ক্ষেত্ৰত আৰু 80+ যাব OBC ক্ষেত্ৰত আৰু লাহে লাহে কমি আহি থাকিব এইটোৱে তোমালোকৰ মাজত এনালাইচিছ কৰি মই তোমালোকক দিলোঁ কাট অফৰ ক্ষেত্ৰত তোমালোকে ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ কৈছিলে কাৰণে মই প্ৰস্তুত কৰি দিলোঁ আৰু মই কোৱা কথাবিলাক কোনো অফিচিয়েলি নহয় যদি মই নিজে এনালাইচিছ কৰি যিটো বুজিছোঁ সেইটো তোমালোকৰ মাজত অৱগত কৰিবলৈ বিচাৰিছোঁ তোমালোকে যদি গম পাইছা বা কাট অফ ইমানহে যাব ইমান নাযায় তেনে ক্ষেত্ৰত তোমালোকে এটা কমেণ্ট কৰি নিশ্চয় জনাবা বুলি মই ভাবিছোঁ তলত ডেছক্ৰিপশ্যনত কমেণ্ট কৰি নিশ্চয় জনাবা আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম